আপোনালোকে যদি SSLC মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ আছে তেন্তে আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টো অতিকৈ প্ৰয়োজনীয়। আজি আপোনালোকক জনাম কেতিয়া মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব আৰু সেই ৰিজাল্ট আপোনাৰ নিজৰ মোবাইলতে কেনেকৈ অতি সহজভাৱে চেক কৰিব পাৰিব। ৰিজাল্টসমূহ চেক কৰিবলৈ আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত গুগলত গৈ এনেদৰে সাৰ্চ কৰিব। গুগলত এনেদৰে সেৱা অনলাইন লিখি ল'ব। সেৱা অনলাইন লিখি পেলি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পাছতে এনেকুৱা এটা পেজ ওপেন হ'ব। প্ৰথম যিটো লিংক দেখিছে সেৱা অনলাইন ORG তাতে ক্লিক কৰিব। এনেকৈ অফিচিয়েল ৱেবছাইটটো ওপেন হৈ যাব। ইয়াৰ পৰা দেখিবলৈ পাইছে। তাৰপিছত ওপৰৰ ৰাইট সাইডৰ কৰ্নাৰত যিটো 3 লাইন দেখা পাইছে তাতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি তললৈ স্ক্ৰল ডাউন কৰিব অলপ। তাৰ পাছতে দেখিবলৈ পাইছে ৰিজাল্টছ বুলি কে অপচন এটা আছে তাতে ক্লিক কৰিব। ৰিজাল্টছত ক্লিক কৰাৰ পাছত তললৈ স্ক্ৰল কৰি আহিব। ইয়াতে দেখিবলৈ পাইছে SSLC এক্সামিনেশ্যন ৰিজাল্টছ 2026। ইয়াতে ক্লিক কৰাৰ পাছত এনেকুৱা পেজটো ওপেন হৈ যাব। ইয়াতে আপুনি এন্টাৰ ৰোল দেখা পাইছে। ইয়াতে সিলেক্ট কৰি ল'ব এন্টাৰ ৰোলটো সিলেক্ট কৰি ল'ব। ইয়াতে B25 আপোনালোকৰ যিটো আছে তাৰ পাছত ৰোলটো ইয়াতে প্ৰথম এন্টাৰ কৰি ল'ব। ইয়াতে এন্টাৰ কৰি দিছো মই এক্সাম্পল হিচাপত মই ইয়াতে ৰোল এটা এন্টাৰ কৰি দিছো। তাৰ পাছতে তাৰ তলত দিব নাম্বাৰটো ৰোল আৰু নাম্বাৰ বেলেগ ইয়াৰ তলতে দিব আপোনাৰ নাম্বাৰটো যিটো নাম্বাৰ হয় সেইটো ইয়াতে এন্টাৰ কৰিব। এন্টাৰ কৰাৰ পাছত ৰাইট সাইডত যিটো আছে দেখা পাইছে ফাইন্ড ৰিজাল্টছ তাতে ক্লিক কৰিব। ৰিজাল্টটো ওপেন হৈ যাব। এনেকৈ আপোনাৰ শো কৰিব গোটেই মাৰ্কছৰ সৈতে ৰিজাল্ট ওলাই পৰিব। ইয়াতে এতিয়ালৈকে মানে ডিক্লেয়াৰ হোৱা নাই ৰিজাল্টটো। যোনদিনা ৰিজাল্ট ঘোষণা কৰা হ'ব সেইদিনাখন ইয়াতে ধুনীয়াকৈ স্পষ্টকৈ আপুনি চাই ল'ব পাৰিব। যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰৰ বাবে এখন সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে তেওঁক প্ৰশ্ন কৰা হয় যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টসমূহ কেতিয়া দিয়া হ'ব। তেতিয়া তেওঁ স্পষ্টভাৱে কয় যে অহা এপ্ৰিলৰ 10 তাৰিখে ঘোষণা কৰা হ'ব। এই গতিকে ইয়াৰ পৰাই আপুনি সকলোৱে জানিব পাৰিব যে 10 তাৰিখে এই দিনটোৱে ধাৰ্য কৰা হৈছে মেট্ৰিক পৰীক্ষাৰ SSLC ৰিজাল্টৰ কাৰণে। শেষত সকলোলৈকে এটাই অনুৰোধ থাকিব এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে যদি ভিজিট কৰিছে তেন্তে চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি থব। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই যাবলৈ ধন্যবাদ।